বনভোজৰ আৰম্ভণি খাদ্য প্ৰস্তুতিৰ সৈতে হয়, পোক-পৰুৱাযুক্ত খাদ্যৰ সৈতে নহয়। পিকনিকৰ বতৰ আহি পালে, গতিকে আপোনাৰ খাদ্যসমূহ যাতে বীজাণুৰ ভোজলৈ পৰিণত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখুৱা হওক। কেঁচা সামগ্ৰীবোৰ বায়ুৰুদ্ধ পাত্ৰত পেক কৰক আৰু বৰফেৰে ঠাণ্ডা কৰি ৰাখক, কাৰণ আপুনি নিবিচাৰে যে আপোনাৰ আহাৰখিনি ৰন্ধাৰ আগতেই পোক-পৰুৱাৰ ভোজলৈ পৰিণত হওক। যেতিয়া আপুনি ভোজ খোৱা ঠাইত উপস্থিত হ'ব, তেতিয়া আপোনাৰ ৰন্ধা-বঢ়াৰ ঠাইখিনি ভালদৰে সাজু কৰি লওক। ভাত, দালি বা মাংস যিয়ে নহওক কিয়, ৰন্ধনৰ পূৰ্বে বাচন-বৰ্তন পৰিষ্কাৰ কৰি লওক। কিছু পৰিষ্কাৰ পানী হাতৰ ওচৰতে ৰাখক, কেৱল ৰন্ধা-বঢ়াৰ বাবে নহয়, ৰন্ধনৰ আগত আৰু পিছত হাত ধুবলৈ সেই পানী ব্যৱহাৰ কৰক। আপোনাৰ খাদ্য ডিছপ'জেবল প্লেটত পৰিৱেশন কৰক। খাদ্যখিনি কুহুমীয়া গৰম হ'লে গ্ৰহণ কৰাটো উপযুক্ত আৰু লগতে সহজো হয়। পৰিৱেশন কৰাৰ সময়ত খাদ্যখিনি ঢাকি ৰাখক আৰু বাকী থকা খাদ্যবোৰ ভালদৰে বান্ধি ৰাখক, কাৰণ কোনেও নিবিচাৰে যে সেই খাদ্যত মাখিৰ আৱিৰ্ভাৱ হওক। এই নিয়মসমূহ অনুসৰণ কৰিব পাৰিলে আপুনি পিকনিকৰ বাবে একেবাৰে সাজু।